এফালে মানুহজনে বনাব লৈছে মাংস কি বনাব লৈছা এয়া লিভাৰ বইল বনাব লৈছোঁ ইয়াত কি দিছা লিভাৰ মই পিঁয়াজ দিছোঁ তাৰপৰা হালধি নিমখ দিম মছলা নাই এয়া পিঁয়াজ দিছোঁ আৰু ইয়াত কি দিবা আৰু ৰচুন আদা দিম অলপ ৰচুন আদা দিম বইলৰ কাৰণে অলপ মিঠাতেল দিম বইলত এচামুচ মাংসখিনি মেৰিনেট হ'ব নাচাওঁ অকণমান দিম মিঠাতেল ইয়াতে মিঠাতেল দিছে দেই গাইছ মিঠাতেল ৰচুন পিঁয়াজ এনেকৈ নিমখ হালধি কৰি মেৰিনেট কৰিব বোলে মানে অলপ মিহলাই কিনে থৈ দিব কমকৈ দিম বইল যে এফালে দিছে হালধি লগতে ময়ো ভইচটো দি দিছোঁ আৰু এপ্লিকা দিছোঁ ফালি ফালি এনেকৈ ঠাই নিচিঙাকৈ এফালে জলকীয়া দুজন মানুহৰ কাৰণে কমকৈ দিছোঁ পানী দিছোঁ ইয়াতে চিকেন মছলা অকণমান দি দিয়া হৈছে মছলা ব্যৱহাৰ নকৰোঁ বুলি ভাবিছিলোঁ কিন্তু হ'লেও অলপ সোৱাদৰ কাৰণে দিছোঁ আৰু চিকেন মছলা ছানৰাইজৰ এইফালে এইখিনি ধুনীয়াকৈ এতিয়া সানি লৈছে সানি লৈ কুকাৰত দিম ইয়াত বিলাহী এড কৰিম খাব ভাল হ'বনে টেষ্টি হ'ব তো আজি চাওঁ খানা কি হয় নহ'লে কিন্তু পিটন খাবা ভাল নহ'লে মানে চাওঁ বাৰু কেনেকৈনো বনোৱা কি দিছা এইফালে বিলাহী দি দিছোঁ বিলাহী দিবা নেকি বিলাহীটো দিব লাগিব তেতিয়াহে বইলটো খাবলৈ ভাল হ'ব আৰু টেঙা টেঙা ভাৱ আহিব বিলাহী বেছি নহয় এটা দিছোঁ বেছি দিলেও বেছি বেয়া আৰু ইয়াতে সকলোবোৰ মিহলাই লোৱা হ'ল এফালে কুকাৰত বইলিং খুৱাব হেনো আজি বোলে তেওঁ স্পেচিয়েল খানা হেনো এইটো মোক বইল খুৱাম বুলি ভাবিছে যিহেতুকে মই অকল ফ্ৰাই খাওঁ যেন সেইকাৰণে আজি মই স্পেচিয়েলকৈ মানে ধুনীয়াকৈ বইল বনাম তুমি গমেই নাপাবা বইল নেকি তো ময়ো ক'লোঁ হ'ব দিয়া যদি ভাল নহয় তেতিয়াহে চাবা কিন্তু সেয়ে তেওঁ কৈছে আৰু খাবলৈ ভাল হ'ব মোৰ ষ্টাইলত মই বনাইছোঁ আৰু খাবলৈ ভাল নহ'বনে বুলি কৈ তেওঁ বনাব লাগি গ'ল এফালে অলপ কুকাৰতে তেল নিদিয়াকৈ অলপ গৰম কৰি মানে ভাজি লৈছে আৰু তেল কিন্তু ইয়াত অকণো ব্যৱহাৰ কৰা হোৱা নাই সেয়ে মানে কুকাৰটোতে অলপ লৰাই মেলি দিছে আৰু সেইফালে হৈ গ'ল ধুনীয়াকৈ লৰাই মেলি এতিয়া ইয়াতে পানী ব্যৱহাৰ কৰিব হেনো মই যিহেতু ভিডিঅ'টো কৰিছোঁ আৰু এইফালে অকণমান যিহেতু মই জ্বলা খাই ভাল পাওঁ সেইবাবে ৰেড চিলি পাউডাৰটো মানে গুড়ি জলকীয়া বনাব লৈছে সেইবাবে জ্বলা হ'লে অলপ খাবলৈ ভাল হ'ব আমি জালুকীয়া ভৰাই মেলি জলকীয়া অকণ ব্যৱহাৰ কৰিছোঁ যিহেতুকে গৰম পৰিছে সেইকাৰণে জালুক ব্যৱহাৰ কৰা নাই খাব মন নাই জালুক ইয়াত আদা ৰচুন ইমান অকণমান দিছা যে অঁ অথনি দিছিলা নহয় পাহৰিয়ে গৈছিলা পানী ইয়াতে পানী দি দিয়া হৈছে গাইজ হৈ যাব ন এইফালে ধুনীয়াকৈ পানী দি দিয়া হ'ল এতিয়া চিটি মাৰিম আৰু আমি চিটি কেইটা মাৰিব দিবা চিটি বেছি নালাগে 5টামান মাৰিম 4টা মাৰিম হৈ লওক তাৰপাছত দেখাম আপোনালোকক কেনেকুৱা হয় খাব কিন্তু ভাল নহ'লে চাবা আকৌ কি কৰিম তাকেতো বনাই হৈ লওক তাৰপিছত টেষ্ট কৰিম আৰু গাইজ আপোনালোকেও জনাম বাৰু খাবলৈ কেনেকুৱা হৈছিলে যদি খাবলৈ ভাল হয় আপোনালোকে ট্ৰাই কৰি চাব পাৰিব আৰু এবাৰ এফালে আমাৰ কুকাৰ চিটি মাৰিলে আপোনালোককো দেখাম বাৰু কেনেকুৱা হয় এফালে হৈ গ'ল আমাৰ মাংসৰ অথনি দেখাইছিলোঁ চুপ এইখিনি ৰেডি হৈ গ'ল আমি এতিয়া ভাত খাই লওঁ ধুনীয়াকৈ এইফালে লৈ লৈছোঁ ফ্ৰাই মাংস এয়া বনাইছিলে যেন চুপ তাৰে জোল লৈ ল'ম বেলেগ চব্জি বনোৱা নাই আৰু সেয়াই খাম বুলি কৈ দিয়া
মই খাই আছোঁ এইফালে আমাৰ প্ৰায় খোৱাত ব্যস্ত গেছ দেখিছেনে একদম মাংস জোৰত ব্যস্ত সাৰ দিও নাহিবা দেই ন সাৰ দিও নাহিবা এতিয়া খাই লওঁ এতিয়া আমিও খাই লওঁ গেছ ভিডিঅ'টো মানে আছিলে ৰেচিপিটো খাই চাব পাৰে এতিয়া খাই লওঁ